guys, good morning. Welcome back to our tip channel. Tumi aru moi. So aji mane eta ratipua hol aru ka pa dholo fresh hoi lolu aru ifale uthai nei amar ekhate. Sobso Maharaja pura bindas hui ase. E amar Maharaja hui ase. Oi utha. Oi. Ratipua hol. Utha. Ya dekhise ne? Pura dam. Nakor shobdo ulale hui ase. Guys, আজি এটা ৰেচিপি ভিডিও হবলৈ গৈছে আৰু ৰেচিপিটো বনাব আমাৰ মায়ে আৰু ভিডিও বিলাক মানুহে চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আমাৰো ভাল লাগিব উৎসাহ পাম আৰু ভিডিও দিবলৈ সাহস পাম মানে বনাব আমাৰো ভাল লাগিব তো গাইস প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো কন্টিনিউ কৰি থাকক ব্লগ চাই থাকক 1 hour later তো ইয়া আছে লোকেল মুরগি আৰু ইয়াৰ আছে পিয়াজ জলকীয়া আদা নহৰু আৰু ইয়াত জিৰা আলু ধনিয়া তো আজি লোকেল মুরগি বনাব আমাৰ মায়ে আৰু বনাব এয়া খৈত বনাব তো কেনেকৈ বনায় কেনে ধৰণে বনায় ফুল ভিডিওটো আপোনালোকে চাই থাকক কন্টিনিউ কৰি থাকক তো ইয়াত মানে আপোনালোকৰ সেই ৰংগুৰা আৰু আলু তাৰপিছত তেল গোটেইখিনি মাংসৰ লগত মিক্স কৰি লৈছে মানে প্ৰথমতে তাৰপিছত চাগে কেৰাহীত দিব চাগে তো চাই থাকক ভিডিওটো কন্টিনিউ কৰি থাকক কেনেকৈ বনায় আৰু এতিয়া ইয়াত দিব নিমখ দিব এতিয়া আপোনালোকে ট্ৰাই কৰিব পাৰে মানে এনেকৈ আৰু এইটো লোকেল মুৰ্গী হয় গাইছ তো গাইছ এতিয়া ইয়াত তেল ঢালিলে মানে অকণমান সময় গৰম হ'বলৈ দিব তাৰপিছত ইয়াত পিঁয়াজখিনি চাগে এড কৰি দিব তো চাই থাকক কণ্টিনিউ কৰি থাকক ভিডিঅ'টো আৰু আপোনাৰ ইপিনে আমাৰ ইয়াত আকৌ মাছ ফ্ৰাই হৈ আছে তো আজি মাছ মাংস গোটেইখিনি আছে তো আজি খানা মানে টেষ্টি হ'ব চাগে তো এতিয়া ইয়াত পিঁয়াজ জলকীয়াখিনি গোটেইখিনি ঢালিলে তো চাই থাকক লোকেল মুৰ্গী হওক হাঁহ হওক খৈত বনাই খালে ভাল লাগে কিবা এটা ইয়াত আহিলে নহৰু জিৰা ভাজি দিলে আদা আৰু নহৰু আজি বনাই আছে মায়ে বনাই আছে সময় এনেকৈ ভাজি ল'ব মানে ইয়াত এতিয়ালৈকে পিঁয়াজ জলকীয়া আৰু আদা নহৰুখিনিহে দিলে মাংস দি ঢালিলে কেৰাহীত গোটেইখিনি মাংস 1 কেজি হ'ব লাগে ঘৰৰে আছিলে মানে মুৰ্গীটো ঘৰৰে হয় আৰু খৰিত বনালে এনেও ভাল লাগে খাই পিনে টেষ্টটো বেছি হয় মানে ভাল লাগে কিবা এটা অকণমান ফ্ৰাই কৰি ল'ব চাগে এইটো আপোনালোকৰ মাংসৰ ভিতৰত মানে কোনবিধ মাংস আপোনালোকৰ বেছি ভাল লাগে চিকেন গাহৰি লোকেল মুৰ্গী হাঁহ ছাগলী মোৰ হ'লে গাহৰিটো বেছি ভাল লাগে খাই পিনে খাব লাগিছে আৰু ফ্ৰাই হ'ব কৰিছে কালাৰটো ধুনীয়া আহিছে ধুনীয়া হৈছে কালাৰটো উঠিছে আৰু কালাৰটো এতিয়া যিহেতু ইয়াত ৰংগুৰা আৰু নিমখখিনি আগতে দিছিলে তো এতিয়া আৰু দিব লগা নাই মানে তো মায়ে ক'লে তেনেকৈ এতিয়া ইয়াত আহি গ'ল জিৰা অকণমান দি দিলে জিৰা গুড়া ঠাণ্ডা বতৰত লোকেল মুৰ্গাৰ জোল খোৱাটোৱে এটা মজা বেলেগ ইপিনে বনাই আছে মাছৰ ফ্ৰাই
যিহেতু কুটুই মানে লোকেল মুৰ্গা নাখায় তো সেইটো কাৰণে তাইৰ কাৰণে মাছ অনা হৈছে 1 hour later. তো গাইজ বিশেষ এটা কাৰণত মই যাব লগা হ'ল বাহিৰত ফোন এটা আহিলে তাৰপিছত ৰেচিপিটো মানে আধৰুৱা হৈ থাকিলে তো এতিয়া ভাত হ'লে ভাত হোৱাতে মানে মই আহি পাইছোঁ ইয়াত আছে লোকেল মুৰ্গী আৰু এইটো মাছ আলু ভাজি জলকীয়া লৈছোঁ দুটা অকণমান আপোনাক টেষ্ট কৰি দেখুৱাই আছোঁ অকণমান পুৰা তেল হৈ আছে লোকেল মুৰ্গী বঢ়িয়া মাংস টেষ্ট কৰি দিওঁ ডিমা আছে গাইজ চাব পাৰে মজা জলকীয়া কোনে কোনে খাই ভাল পায় লোকেল মুৰ্গী কমেণ্ট কৰিব এতিয়া মাছ লৈছোঁ মানে কি হ'ল মানুহজনী মাছ মানে লোকেল মুৰ্গী নাখায়তো সেইটো কাৰণে মাছ অনা আছে তাইৰ কাৰণে তো সেয়াই আমি খাইছোঁ তো লোকেল মুৰ্গী আৰু মাছ আলু ভাজি ভাত জলকীয়া তুমি যে নোখোৱা মই নাখাওঁ লাগে মই অকল আলু ভাজি আৰু মাছে খাইছোঁ গাইছ মোক দেখাই নাই কাৰণে বদমাছ আহিৰ পৰা চুৰ তো হেই গাইজ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নেপাহৰিব চ' বাই